এই দিদি, তই আজি ক'ত পলাবি? সেইদিনা অকলে খাইছিলি নহয় চুৰ কৰি পেলাই। আজিতো একদম এগাত পাই গৈছো। কি খাইছিলো চিংফ মই? এতিয়া পাহৰি গলি? কল যে অকলে খাইছিলি মনত পৰিছে? তাতে কি হ'ল? মোক ৰাহুলে দিয়া বস্তু তোক কিয় দিম মই? নিদিয়াৰ মজা পাবি আজি ৰ। গছডাল যে গুৰিতে কাটি দিম, তই খবৰ ৰাখিছনে নাই? তোৰ যে কণ বচাইগা দিদিজি। ঐ চিংফ, ধেমালি নকৰিবি দেই, আমাৰ ঘৰত আলহী আছে। আলহীৰ কাৰণে কল কাটি আছো। তোক সৰু সৰু চাই দুটামান দিম দে, গছডাল নাকাটিবি। না নহ'ব নহয়। তই মোক সেইদিনা নিদিয়াৰ কাৰণে আজি 3টা দিব লাগিব আৰু চৰি ক'ব লাগিব, তেতিয়াহে নাকাটিম। হ'ব দে, চৰি। এতিয়া হ'লনে? নহ'ব এনেকৈ, 5 টকা দি ক'ব লাগিব, নহ'লে মই নামানো। হ'ব দে, তোক মই কাৰোবাৰ পৰা 5 টকা খুজি দিম দে। আজিয়েই দিব লাগিব। মই বৰফ খাম 5 টকা দি। ঠিক আছে, তোক এৰি দিলোঁ দে, গছডাল নেকাটো বাৰু। আৰু আগলৈ মনত ৰাখিবি, কল খালে মোকো দিবি কিন্তু, নিদিলে তোৰ কথা বেয়া হ'ব। হ'ব দে।